নমস্কাৰ বন্ধুসকল, জয় আই অসম। 2026-19 আগষ্টৰ দিনাখন খাচী ছাত্ৰ সন্থাই অসমৰ বাহনসমূহক ৰেলীৰ নামত যি আক্ৰমণ চলালে, তাৰ পিছতেই উত্তাল হৈ পৰিছে সমগ্ৰ অসম আৰু মেঘালয়ৰ সীমান্ত। খানাপাৰা আৰু যোৰাবাটত অসমৰ পৰিবহণ সন্থাই মেঘালয়লৈ যোৱা ৰাস্তাটো বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। কিন্তু এই মেঘালয়লৈ যোৱাৰ ৰাস্তাটো যদি বন্ধ কৰি দিয়া হয়, তাৰ কিমান ক্ষতি হ'ব, মেঘালয়ৰ তাৰ ফলত কিমান ক্ষতি হ'ব আৰু তাৰ বিপৰীতে আমাৰ অসমৰ কিমান ক্ষতি হ'ব। क्योंकि हम लोग से ज्यादा तो आसाम कमाता है, फिर भी बोलता है हम लोग को रिवेन्यू दे रहा है। ठीक है, हम लोग को रिवेन्यू दे रहा है, हम लोग को 10 रुपया देता है तो लोग 100 रुपया लेके जाता है। ये क्यों भूलता है वो लोग? তাৰ সমান্তৰালভাৱে কিছুমানে ছ'চিয়েল মিডিয়াত উচতনিমূলক অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। আমি ইয়াত তেনে কোনো আৱেগিক উচতনিমূলক কথা নাপাতো। এই ভিডিঅ'টোত আমি দুইখন ৰাজ্য যদি তেনেকৈ ৰাস্তাটো বন্ধ কৰি দিয়া হয়, তেনেহ'লে দুইখন ৰাজ্যৰ কি কি ক্ষতি হ'ব, যেনে অৰ্থনীতি, খাদ্য যোগান, পৰ্যটন, এই বিষয়ে আমি কথা পাতিম। আৰু এই ছ'চিয়েল মিডিয়াৰ যি অপপ্ৰচাৰ, তাৰ আঁৰৰ ৰহস্য কি, সেইটো আমি কথা পাতিম। এক্সপিৰিয়েঞ্চত শ্বিলং যেনেকুৱা নৰ্মেলি সেনেকুৱাই মই দেখিছোঁ। ধৰণৰ হেৰি এজিটেশ্যনো নাপালোঁ আমি এক্সপিৰিয়েঞ্চ, আমি অকল ছ'চিয়েল মিডিয়াতে দেখিলোঁ বস্তু। আমি শ্বিলঙৰ পৰা আহোঁতে ঠিকেই আহিলোঁ, তাতে যাওঁতেও আমাৰ একো কথাটো বুজিবলৈ আমি প্ৰথমতে ঘটনাটো চাব লাগিব। 19 আগষ্টৰ দিনাখন খাচী ছাত্ৰ সন্থাই তেওঁলোকৰ 5 দফীয়া দাবীসমূহৰ বাবে ৰাস্তাত ৰেলী উলিয়াইছিল। আৰু সেই ৰেলীতে কিছুমান মুখাবৃত্ত দুষ্কৃতিকাৰীয়ে অসমৰ বাহনসমূহক আৰু পৰ্যটকসকলক টাৰ্গেট কৰি ল'লে। তাৰে অসমৰ 31খনৰো অধিক বাহনক তেওঁলোকে আক্ৰমণ কৰিলে। তাতে থকা এখন বাহনত থকা এটি শিশু তাতে আহত হ'ল। কেৱল মেঘালয় নহয়, অৰুণাচলৰ সীমান্ততো অৰুণাচলীয়ে অসমৰ লোকসকলক আক্ৰমণ কৰি আহিছে আৰু নাগালেণ্ডতো তেনেকৈ সংঘাত চলি আহিছে। অসমৰ লোকসকলেও তাৰ প্ৰতিবাদত অৰ্থনৈতিক অৱৰোধৰ হুংকা দিছে। আৰু এই সংঘাত যদি দীঘলীয়াকৈ চলি থাকে, তেনেহ'লে তাৰ ফলত কাৰ কিমান ক্ষতি হ'ব, এতিয়া চাওঁ আহক এই পথ অৱৰোধৰ ফলত মেঘালয়ত কি কি ক্ষতি হ'ব পাৰে। 1 নম্বৰতে হৈছে, মেঘালয় হৈছে এখন স্থলবেষ্টিত পাহাৰীয়া ৰাজ্য। ইয়ালৈ চাউল, দাইল, শাক পাচলি, ঔষধৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু পেট্ৰল ডিজেললৈকে প্ৰায় 90% অধিক সামগ্ৰী অসমৰ ৰাস্তাইদি মেঘালয়লৈ যায়। আৰু যদি 3-4 দিন এই ৰাস্তাটো বন্ধ কৰি দিয়া হয়, তেনেহ'লে মেঘালয়ৰ অৰ্থনীতি সম্পূৰ্ণৰূপে লণ্ডভণ্ড হৈ পৰিব। আৰু 2 নম্বৰতে হৈছে পৰ্যটনৰ ওপৰত। শ্বিলং, চেৰাপুঞ্জী আৰু ডাউকিলৈ অহা বাহিৰৰ পৰা অহা পৰ্যটকসকলে প্ৰথমে গুৱাহাটী বিমানবন্দৰ বা গুৱাহাটী ৰেল ষ্টেচনতে নামে। আৰু এই সংঘাত যদি চলি থাকে, এই পৰ্যটকসকলে অহাও বন্ধ কৰি দিব। আৰু 3 নম্বৰতে হৈছে মেঘালয়ৰ কৃষকসকল। মেঘালয়ৰ কৃষকসকলে উৎপাদন কৰা যিসমূহ শাক পাচলি, আদা, হালধি, আলু, এইবোৰৰ মুখ্য বজাৰ হৈছে অসম আৰু গুৱাহাটী। আৰু এই সংঘাত যদি চলি থাকে, তেওঁলোকৰো এইবোৰ শাক পাচলিসমূহ পচি নষ্ট হৈ যাব পাৰে। এতিয়া আহিছোঁ আনটো দিশলৈ। এই সংঘাতৰ ফলত অসমৰ ওপৰত কি কি প্ৰভাৱ পৰিব পাৰে। 1 নম্বৰতে হৈছে অসমৰ চালক আৰু পৰিবহণ বিভাগৰ ওপৰত। কাৰণ গুৱাহাটী, বাইহাটা আৰু যোৰহাটৰ যিসমূহ টেক্সি ড্ৰাইভাৰ আৰু ট্ৰেভেল এজেঞ্চি, এইসমূহৰ সংস্থাপন বা উপাৰ্জন কেৱল মেঘালয়লৈ যোৱা পৰ্যটকসকলৰ ওপৰতহে নিৰ্ভৰশীল। আৰু এই সংঘাত যদি মেঘালয়ত চলি থাকে, তেনেহ'লে ডাইৰেক্ট প্ৰভাৱ পৰিব পাৰে অসমৰ চালক আৰু ট্ৰেভেল এজেঞ্চিৰ ওপৰত। আৰু 2 নম্বৰতে হৈছে অসমৰ বৰাক উপত্যকা। অসমৰ বৰাক উপত্যকাৰ 3খন জিলা, যেনে হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰ, এই 3খন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথটো মেঘালয়ৰ মাজেৰে পাৰ হৈ গৈছে। আৰু এই সংঘাত যদি মেঘালয়ত চলি থাকে, তেনেহ'লে বৰাক উপত্যকাটো অৰ্থনৈতিক প্ৰভাৱ পৰিব পাৰে। আৰু 3 নম্বৰতে হৈছে গুৱাহাটীৰ পাইকাৰী ব্যৱসায়ীসকল। ইতিমধ্যে কোৱা হৈছে যে মেঘালয়ত উৎপাদন কৰা যিসমূহ খাদ্য, আদা, হালধি, এইবোৰৰ পাইকাৰী হিচাপে কিনি লয় অসমৰ বা গুৱাহাটীৰ পাইকাৰী ব্যৱসায়ীসকলে। আৰু তেনেকৈ যদি ৰাস্তা বন্ধ হৈ থাকে বা সংঘাত চলি থাকে, তেনেহ'লে ডাইৰেক্ট প্ৰভাৱ পৰিব পাৰে গুৱাহাটীৰ পাইকাৰী ব্যৱসায়ীসকলৰ ওপৰত। বন্ধুসকল, এই আক্ৰমণৰ মাজতে আটাইতকৈ বিপদজনক দিশটো হৈছে কিছুমান ফেক নিউজ বা উচতনি।
আজিকালি ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউবত কিছুমানে অসামাজিক চক্ৰই কিছুমান ফেক নিউজ খুলিছে আৰু তেওঁলোকে কিছুমান বেলেগ ভিডিঅ' বা বেলেগ জেগাৰ কিছুমান হিংসাত্মক ঘটনা বা পুৰণা ভিডিঅ' পোষ্ট কৰি তেওঁলোকে দুইখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ধৰণৰ হেৰি এজিটেশ্যনো নাই নাপালোঁ আমি এক্সপিৰিয়েঞ্চ আমি অকল ছ'চিয়েল মিডিয়াতে দেখিলোঁ বস্তু আমি শ্বিলঙৰ পৰা আহোঁতে ঠিকেই আহিলোঁ তাতে যাওঁতেও আমাৰ একো আৰু ইয়াকে দেখি কিছুমানে ফেচবুক বা ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে আৰু সাধাৰণ ৰাইজক উত্তেজিত কৰি তুলিছে এতিয়া যদি আমি ফেক নিউজ বা উচতনিমূলক ভিডিঅ'সমূহ কাণ নিদিওঁ তেনেহ'লে আমাৰ কি লাভ হ'ব পাৰে এক নম্বৰতে হৈছে অসমৰ মানুহখিনিৰ সুৰক্ষা হ'ব কাৰণ যদি আমি ছ'চিয়েল মিডিয়াত এই ভিডিঅ'সমূহ উচতনিমূলক ভিডিঅ'সমূহ বা ফেক নিউজসমূহ শ্বেয়াৰ কৰি থাকোঁ তেনেহ'লে ইয়াৰ ডাইৰেক্ট প্ৰভাৱ পৰিব পাৰে মেঘালয়ত থকা আমাৰ শিক্ষাৰ্থী মানুহবোৰৰ ওপৰত আৰু সীমান্তত থকা মানুহবোৰৰ ওপৰত ইয়াৰ ডাইৰেক্ট প্ৰভাৱ পৰিব পাৰে আৰু দুই নম্বৰতে হৈছে আমি যদি ফেক নিউজসমূহ বেছিকৈ শ্বেয়াৰ কৰি থাকোঁ তেনেহ'লে প্ৰশাসনে বা চাইবাৰ চেলে আমাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে আৰু ৩ নম্বৰতে হৈছে সমাজত যদি ধৈৰ্য আৰু শান্তি থাকে তেতিয়াহে অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত বা প্ৰশাসনৰ লগত কিবা এটা আলোচনা কৰি এটা স্থায়ী সমাধান উলিয়াব পাৰে এই উচতনিমূলক ভিডিঅ'সমূহে স্থায়ী সমাধানৰ বিপৰীতে অসমৰ প্ৰশাসনৰ কামসমূহৰ ওপৰত বাধাৰহে সৃষ্টি কৰিব পাৰে গতিকে বুজি পোৱা গ'ল যে উচতনিমূলক হিংসাত্মক ঘটনাই কোনো এটা স্থায়ী সমাধান আনিব নোৱাৰে আমাৰ চৰকাৰৰ ওপৰত স্পষ্ট দাবী যে এই খাচী ছাত্ৰ সন্থাৰ যিসমূহ উগ্ৰ সমৰ্থক আৰু গাড়ী ভঙাৰ কাৰ্যত যিসমূহ দুষ্কৃতিকাৰী আছিল তেওঁলোকক চিনাক্ত কৰি সোনকালে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা ল'ব লাগে আৰু ২ নম্বৰতে যাৰ গাড়ী ভাঙিছিল বা গাড়ী ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত তেওঁলোকক ক্ষতিপূৰণ দিব লাগে আৰু ৩ নম্বৰতে হৈছে নিৰাপত্তা অসমৰ পৰ্যটক আৰু অসমৰ যিসমূহ চালক বা টেক্সি চালক সেইসকলক চৰকাৰৰ ফালৰ পৰা নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু অৰ্থনীতি দুইখন ৰাজ্যৰ সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল গতিকে ছ'চিয়েল মিডিয়াৰ এইবোৰ উচতনিমূলক ভিডিঅ'ক গুৰুত্ব নিদি এজন সচেতন নাগৰিক হিচাপে সত্যৰ পক্ষত থিয় দিয়ক আৰু অসমৰ ৰাইজৰ সজাগতাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ